পাহাৰখন দূৰৰ পৰা দেখিবলৈ ভাল, ওচৰত অহাৰ পিছতে গম পায় কিমান কাল নেকি। বাকী বলক, অসমৰ ওখ পিকটো যিহেতু অসমতে আছে, কি যে কথা কৈ আছে পুৰা আপ হয় বে, ধেমালি কৰি থাকে নে চিৰিয়াছলি কৈ আছোঁ। কাপোৰ খুলি ভিডিঅ' এটা আপলোড দি দিলে আজিকালি ফেমাছ হৈ যায়। তাৰপৰা মানে মণিপুৰ দেখি পায়, নাগালেণ্ড দেখি পায়। कहाँ जाएगा ये इसको लेके? हैं? घर में? चलो बाय बाय, हम मिलेगा ना। गुड मर्निंग गाइज, पुनः এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো যোৱাকালি আমি থাকিলোঁ তুমজাং ভিলেজত আৰু চুমথাং নেকি ভায়া ঘৰত। তো এইটো তাৰ ঘৰ আৰু এওঁলোকে চ'লাৰ ইউজ কৰে ইয়াত, মানে কাৰেণ্টৰ চিষ্টেম নাই। এইটো এটা ঘৰ, তো অলপ এটা হোম টুৰটো দি দিছোঁ। তো যোৱাকালি আমি শুলোঁ মানে, চ' ইয়াত তাত আমি শুলোঁ। আৰু এইটো কিটচেন, আৰু এই মুহাবোৰ চাওক নাই, মুহাবোৰ এইটো গৰু ছালৰ পৰা বনোৱা। তো আমাৰ তাত যেনেকৈ ওপৰত বেড দিয়ে, এইটো গৰু ছাল হয়, এইটো মানে লাষ্টিং কৰিব বুলি কৈছে বহুত দিন। আৰু ইয়াতে সেইকেইটা টুকুৰি থৈ দিছে, লেডিছৰ বেলেগ, জেণ্টছৰ বেলেগ। আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গৈছে। তো পিঠিত বেগ লৈ লৈছোঁ, বেগত খানা চানা কিবা কিবি আছে, অলপ চলপ পানী চানী চব লৈ লৈছোঁ। আৰু তুমজাং পিক যোনটো তালৈ যাবলৈ হ'লে কি হ'ল, ৰাস্তাটো বৰ্তমান বনোৱা নাই, সেইটো কাৰণে এইফালে দাদা আছে আমাৰ লগত। পল ভাই, नाम तो पल, हाय कर दो। तो कोई अगर लोग आएगा तो आप गाइड कर सकते हैं ना? कर सकते हैं, डिसाइड करेगा कोई कौन जाएगा मतलब? मर्जी से जाने नहीं सकते। हाँ हाँ हाँ। মানে গাইজ, হিমালয় পৰ্বতখন যিদৰে পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ, ঠিক তেনেকৈ তুমজাং পিকটো হৈ গ'ল আমাৰ অসমৰ ভিতৰত সকলোতকৈ ওখ। গতিকে আহক আমাৰ আজিৰ এই তুমজাং পিকলৈ যোৱা যাত্ৰাটো একেলগে অনুভৱ কৰোঁ আৰু চাওঁ ওপৰত গৈ কি দেখোঁগৈ। এতিয়া আমি যাব লাগিব এইফালে। তো গাইজ মানে কি হ'ল, ইয়াৰ ৰাস্তাটো আছে কিন্তু চাফা নহয়। মানে কি হ'ল, ইয়াত সিমান ট্ৰেকাৰ নাহে ন, তো সেইটো কাৰণে ৰাস্তাবোৰ মানে চাফা নহয়, পূৰা এনেকুৱা। জক'ভেলী যেতিয়া গৈছিলোঁ, তাৰ জক'ভেলী ৰাস্তাটো যেনেকুৱা পূৰা ক্লিয়াৰ, কেলেকৈ তাত এনি টাইম মানুহ অহা যোৱা কৰি থাকে। তো সেইটো কাৰণে তাত পূৰা চাফা। তো বাট সেইটো আছামৰ চবতকৈ ওখ পিকটোত কোনো টুৰিষ্ট ইয়াত ইমান বহুত কম আহে। তো সেইটো কাৰণে কি হ'ল, ৰাস্তাটো অলপ এনেকুৱা আৰু ক্লিয়াৰ নহয়। ৰাস্তাটো আছে তাত ক্লিয়াৰ নহয়, পূৰা জংঘলৰ মাজে মাজে আহিব লাগিব এনেকৈ। আৰু কি হ'ল, ওপৰতো সিহঁতি বনোৱা নাই বুলি কৈছে, মানে ভিউ পইণ্টটো ইমান ক্লিয়াৰ নহয় বুলি কৈছে। হ'লেও আমি আহিছোঁ যেতিয়া আপোনালোকক দেখাবৰ কাৰণে ওপৰলৈ আহিলোঁ। এণ্ড যিহেতু এনেকুৱা চান্স আৰু ক'তো নাপাওঁ, আৰু কেতিয়াবা আহিব পাওঁ, সেইটো কাৰণে বাকী ব'লক এতিয়া। এইখন এখন নদী হয়, নদী যাব লাগিব মানে। এতিয়া নদী নহয় মানে, এইটো পাহাৰৰ পৰা পানী সৰি অহা জুৰি হয়, এইটো সেইফালে যাব লাগিব। এতিয়া কেনেকুৱা ডেঞ্জাৰ ৰোড, পূৰা আপ হয় বে, ধেমালি কৰি থাকে নে চিৰিয়াছলি কৈ আছোঁ। চ' গাইজ, এইটো হাফ হয়। অঁ, বি কেয়াৰফুল। তো গাইজ কি হ'ল, পূৰা 1 ঘণ্টা হৈ গ'ল। আমি আৰু কিমান দূৰ আছে, আৰু কিমান দূৰ, আৰু 1 ঘণ্টা, আৰু 1 ঘণ্টা ৰাস্তা আছে কচম। আৰু ইয়াত মানে কিবা ভালুক চালুক ওলায় বুলি কৈছে। তো কিন্তু ছিজনত ওলায়, মানে জুন জুলাই এনেকুৱা টাইমত, ইছ টাইমে ভালু নিকলতে না। তো জুন জুলাই টাইমত ভালুক ওলায়। তো ওলাব আৰু পাহাৰ এৰিয়া যিহেতু, জংঘল এৰিয়া। আগতে বাঘ চাঘ চব ওলাইছিলে বুলি কৈছে, বাট এতিয়া অকল ভালুৱে আছে। তো ভালুটো মানে কি হ'ল, টাইম মানে হেৰিত ওলায়, মানে কি হ'ল ছিজনত ওলায়, জুন জুলাই। তো এইটো টাইমত আহিলে ইমান প্ৰব্লেম নাই। অলপ দেৰি ৰেষ্ট লৈছোঁ, ৰেষ্ট লৈ যাব লাগিব, কেলেকি মানে পূৰা খাৰা আছে পাহাৰখন। মানে কি হ'ল, অলপ মানে জক'ভেলী টাইপৰ এনেকুৱা নহয়, মানে পূৰা আপ।
চ' গাইজ পূৰা এনেকুৱা বাঁহৰ মাজে মাজে এনেকুৱা ৰাস্তা কি ক'ম আৰু মজা ওলাই গৈছে বুলি ক'ব লাগিব বহুত দম হেৰাই গ'ল ছবি বহুত বাঢ়ি গ'ল এতিয়াও এনেকুৱা আপ 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 क्या हो गया रुक क्यों गया अब किधर जाना इधर इधर ओ बाप रे रास्ता ही नहीं है हाँ क्यों एबल जाओ চলো ইমানটোৱে ৰেষ্ট ৰাস্তা দেখো সেইফালে তলে 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 বাঁহৰ মাজে মাজে আহি পালোহি এণ্ড ইয়াৰ পৰা আকৌ এনেকৈ বাঁহৰ মাজে মাজে ৰাস্তাটো দেখিছে ন আপোনালোকে ধৰিব পাৰিছে নাই আপুনি নাজানো এইটোৱে ৰাস্তা এইটো এনেকৈ গৈছে তাৰপৰা এনেকৈ আৰু গাইছ ইয়াৰ বাঁহবোৰত কাঁইট আছে এই গাঁঠিবোৰত কাঁইট আছে আপুনি ভালকৈ ডাঙৰ বাঁহ এডাল দেখুৱালে পালে গম পাব আপোনালোকে এইটো চাওক এই বাঁহবোৰত এইটো কাঁইট হয় দেখিছে নাই এইটো মানে এনেকুৱা কোমল কাঁইট নহয় পূৰা টান কাঁইট মই ধৰিছিলোঁ মই হাত পূৰা একদম ফালি লৈ গ'ল ত' বহুত ডেঞ্জাৰ আছে পাহাৰখন দূৰৰ পৰা দেখিবলৈ ভাল ওচৰত অহাৰ পিছতে গম পায় কিমান কাল নেকি বাকী ব'লক অসমৰ ওখ পিকটো যিহেতু অসমতে আছে কি যে কথা কৈ আছে অসমৰ ওখ পিকটো চাওঁগৈ আৰু মই ফাৰ্ষ্ট ইউটিউবাৰ হ'ম নেকি ইয়াত অহা এনেকুৱা বহুত জেগা মই ফাৰ্ষ্ট গৈছোঁ কিন্তু ভাইৰেল হোৱা নাই নাজানো কেতিয়া হ'ম চ' লেটছ গ' দুখ কৰিব নালাগে ভাইৰেল হোৱাটো ডাঙৰ কথা নহয় ইম্পৰ্টেণ্ট এইটো যে মই পিছত ক'ব পাৰিম মোৰ ফ্ৰেণ্ডৰ মাজত ফ্ৰেণ্ডসকলক ক'ব পাৰিম ঘৰৰ মা দেউতাক দেখাব পাৰিম যে অসমৰ চবতকৈ ওখ পিকটো বগাই আহিছোঁ বুলি ফেমাছ হোৱাটো কথা ডাঙৰ কথা নহয় কামটো ডাঙৰ কথা ফেমাছনো কি কাপোৰ খুলি ভিডিঅ' এটা আপলোড দি দিলে আজিকালি ফেমাছ হৈ যায় ভাল ভিডিঅ' বনালে ফেমাছ নহয় চ' কেছ নাই চ' লেটছ গ' এয়া আমাৰ ছিগনেল মানে মই বহুত পিছত থাকি আহিলোঁ নোৱাৰি না আমি প্লেনত বগাই ফুৰা মানুহ পাহাৰতকৈ ইমান পটকনে এডজাষ্ট হ'ম হ'লেও চেষ্টাৰ অসাধ্য একো নাই 1.5 ঘণ্টা বগোৱাৰ পিছত ফাৰ্ষ্ট এটা ভিউ পইণ্ট পাইছোঁ পাহাৰৰ ওপৰত বেছি চিউমলা এনাৰ্জিটো বহুত লছ হৈ গৈছে এয়া চাওক কিমান ওপৰত আছোঁ আমি তাত এইখিনি ঘৰ আছে এইখিনি ঘৰ মেবি গ'প্ৰত ইমান কেপচাৰ নকৰিব আমি সেইকেইটা ঘৰৰ পৰা আমি সেনেকৈ বগাই আৰু সেইখন এই তলত এখন পাহাৰ দিছে ন সেইটো হৈ গ'ল সেইটো কি পিক আছিলে চিল্কাল পিকটো সেইটো আমি ভাবিলোঁ সেইটো অসমৰ ভাবিছিলোঁ সেইটো চবতকৈ ওখ বুলি বাট নহয় আজি যোনটোত গৈ আছোঁ সেইটো আৰু কিমান যাব লাগিব ভাই আৰু কিমান দূৰ পहुঁচি গিয়া তো আৰু অলপ যাব লাগিব তাৰপিছত আপোনালোকক দেখাম চবলক ৰাস্তাই নাই ৰাস্তা বনাই যাবলগীয়া আছে তো গৈ লওঁ আৰু বেছি দূৰ নাই আৰু পূৰা ওপৰত আছোঁ আমি So guys, finally সেইটো হৈ গ'ল টুমজিং পিক থৈ ইয়াৰ পৰা ভিউ ইমান আমি ভাবিছিলোঁ বহুত খাতৰা ভিউ পাম বুলি বাট ইমানো খাতৰা ভিউ নাই ইয়াত কেলেকি চাফা কৰা নাই মেইন কথা মুকলি কৰা নাই সিহঁতি কৰিব এতিয়া লাহেকৈ চ' এতিয়া এক্সপ্ল'ৰ হোৱা নাই উঠ গিয়া আচ্ছা তো গাইজ অসমৰ চবতকৈ ওখ পিকটোত আহি কিনে প্ৰথম চাহ বনালোঁ এণ্ড বৰ্তমান মেগী বনাই আছোঁ কেলেকি খানাটো ফাৰ্ষ্ট ভোক লাগিছে বহুত জোৰকৈ তাৰপিছত আপোনালোকক ভিউ দেখাম এতিয়া খানাটো খাই লওঁ ঠিক আছে আৰু মানে ভিউ মানে কি আৰু
পুৰা এনেকুৱা মানে জংঘলে হৈ আছে একদম কিনাৰলৈ গৈ এইফালৰ পৰা গ'লে নাগালেণ্ডখন দেখি আৰু এইফালৰ পৰা মণিপুৰখন দেখি পায় আৰু এইফালে আমাৰ অসমৰে কিবা পাহাৰ এখন দেখে তো একজেক্টলি নাজানো চ' কম অলপ দেৰি পিছত সকলোখিনি দেখাম বাকী আমাৰ য'তে বহি যাওঁ তাতে এনেকুৱা অৱস্থা আৰু ঐ মেগী হৈ গ'ল তো গাইজ খাই লওঁ তাৰপিছত আপোনালোকক ভিউ দেখাই আছোঁ ষ্টাইলত আছোঁ চাওক ये भैया ऐसे है हमको दिखाइए तो हम कहाँ पे है दिखाएगा मैं सब ক'ত আছোঁ মানে কি হ'ল ভিউ চাবৰ কাৰণে আমি ইয়াত আহি গৈছোঁ মানে কি হ'ল ইয়াত মানে চাফা কৰা নাই মানে বস্তুবোৰ তো সেইটো কাৰণে ইমান এতিয়া এনেকুৱা হৈ আছে তেওঁলোকে কাম কৰিব এতিয়া যিহেতু আমি কৈছোঁ তো আমি মানে কি হ'ল কৈছোঁ অলপ কি হ'ল টুৰিষ্টৰ এট্ৰেকশ্যনৰ কাৰণেতো অলপতো কাম কৰিবই লাগিব তো এইখিনি চাফ চিকুণ মানে পূৰা চাফা কৰি দিয়াৰ লগে লগে তো ইয়াত পূৰা মানে এনেকুৱা ভিউ ইয়াৰ পৰা মানে মণিপুৰ দেখি পায় নাগালেণ্ড দেখি পায় আৰু এইফালেতো গোটেই এইখিনিতো আছামেই হয় আৰু ইয়াৰ পৰা ছানছেটৰ ভিউ দেখিব পাব ইমান ধুনীয়াকৈ ইয়াত এতিয়া মানে কিয় থকা ব্যৱস্থাটোও বনাম বুলি কৈছে তো যেতিয়া বনিব ইয়াৰ পৰা আপোনালোকে ছানছেটৰ ভিউ দেখিব এণ্ড ছানৰাইজৰ ভিউ ইয়াৰ পৰা ধুনীয়াকৈ একদম চাব পাৰিব তো বেলেগত যাব দৰকাৰ নাই মানে আমাৰ অসমতে আছে তো এনেকুৱা ইমান ধুনীয়া লোকেশ্যন চ' আহিব পাৰে আপোনালোকে ইয়াত ধুনীয়া বাকী ইয়াৰ যোনখিনি লোকেল হয় ইয়াৰ ভিলেজাৰ্ছ হয় তো গাঁৱৰ মানুহ তো তেওঁলোকৰ কাৰণে অলপ হেল্প হ'ব যিহেতু ইয়াত বেলেগ মানে ইনকমৰ চ'ৰ্চো নাই তো এইটো এটা ইমান ধুনীয়া লোকেশ্যন এটা মানে অসমৰ যিহেতু চবতকৈ ওখ পিক তো ইয়াত আহিলে মানে তেওঁলোকেও যিহেতু 2 টকা ইনকম হ'ব তো আপোনালোকে মানে যদি যোন ইণ্টাৰেষ্টেড হয় আহিব পাৰে তো মানুহ যিমানে আহিব তেতিয়াহে মানে ইয়াৰ জেগাবোৰ উন্নত হ'ব ডেভেলপ হ'ব চ' তাকে ক'লোঁ বাকী ভিউ তামাম মানে অকল পাহাৰ চবফালে চবফালে পাহাৰ মানে সেইফালেও পাহাৰ এইফালেও পাহাৰ গোটেই 4খন পাহাৰ আৰু যিহেতু আমি পূৰা টপত আছোঁ ন তো অসমৰ চবতকৈ ওখ পিক মানে কি আৰু সেইটোৱে আৰু চবতকৈ টপ মজা ইয়াৰ পৰা নাগালেণ্ডখন দেখি আছোঁ ধুনীয়াকৈ হাইখন আমি মানে নিজৰ চকুৰে দেখি আছোঁ বাট গোপ্ৰ DSLR হোৱালে জুম কৰি দেখাই দিব পাৰিলোঁ হ'লে কিন্তু এতিয়া গোপ্ৰটোত মানে জুম অপশ্যনটো নাই ন সেইখন দেখাব নোৱাৰি এইটো চাইডে এইখিনি টিং জিলিকি আছে ধুনীয়াকৈ ইয়াতো এখন গাঁও আছে ওচৰত এই টিং ঘৰ আছে এইখিনিতো নাগালেণ্ড বৰ্ডাৰে হয় এইখিনি চব বঢ়িয়া চ' এনেকুৱা এটা মানে আমাৰ অসমতো আছে বুলিতো প্ৰথমতে গমেই পোৱা নাছিলোঁ কিন্তু বৰ্তমান হ'ব আপোনালোকে নিশ্চয় আহিব পিছত এদিন নহয় এদিন ঠিক আছে তো আপোনালোকে যেতিয়া আহিব তেতিয়া চাগে মেবি ইয়াৰ জেগাবোৰ মানে চেঞ্জ হৈ যাব পূৰা চাফ চিকুণ ভিউ পইণ্টো ধুনীয়া আহিব বঢ়িয়া বাকী বেছি দেৰি কৰি নাথাকোঁ ইয়াত আৰু ৰিটাৰ্ণো যাব লাগে ৰাস্তাটো দেখিলে আপোনালোকে কেনেকুৱা ৰাস্তা তো আহোঁতে আমাক 2 ঘণ্টা টাইম লাগিছিলে এতিয়া যাওঁতে বেছি টাইম নালাগে 1.5 ঘণ্টামান টাইম লাগিব ডাউন চ' বাই ইয়াতে মানে কি হ'ল আগৰ যোনবোৰ মানুহ আহিছিলে তো তেওঁলোকে পূৰা লেতেৰা কৰি থৈ পেলাই থৈ গ'ল তো আমি সেইকাৰণে মানে আমিও মেগী চেগি খাইছিলোঁ ন তো সেইকাৰণে পেকেটখিনি চব জ্বলাই দিছোঁ মানে কি আৰু চাফ চিকুণতা মানে লাগে ন ইয়াত মানে কি হ'ল এতিয়া এইখিনি প্লাষ্টিক পৰি থাকিলে মানে এইটো জীৱনত এইটো শেষ নহয় তো সেইটো কাৰণে আৰু জানেই প্লাষ্টিক কিমান ডেঞ্জাৰ হয় নেচাৰৰ কাৰণে চ' তাকে এটা সৰু পদক্ষেপ